নমস্কাৰ প্ৰতিধ্বনি দায়িকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে ইংৰাজীত এষাৰ কথা আছে, হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে, অৰ্থাৎ য'তে ইচ্ছা ত'তেই বাট। মানুহে ইচ্ছা কৰিলে সাত সাগৰ 13 নদীতকো পাৰ হৈ নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে। নিশ্চয় সকলোৰে সপোন থাকে, সকলোৰে এখন নিজা নিজা ক্ষেত্ৰ থাকে, নিজৰ সপোনৰ ক্ষেত্ৰখন, আৰু তাতে যদি তেওঁ একান্তভাৱে নিজৰ অধ্যাৱসায় চিন্তা চৰ্চা অধ্যয়ন লাগি থাকে, তেতিয়াহ'লে তেওঁ নিজৰ সফলতাত উপনীত হ'বই। এয়া মই কোৱা নাই, ডাঙৰ ডাঙৰ শিক্ষাবিদ পণ্ডিত গৱেষক এই মহান মনীষীসকলেই কৈ গৈছে যে তুমি যদি তোমাৰ চিন্তাত একান্ত মনে লাগি থাকা, তেতিয়াহ'লে তুমি এদিন সফল হ'বাই। নিশ্চয় আজিৰ এই ভিডিঅ'টো তেনে কিছুমানে আমাৰ বৰ্তমান সময়ত আমাক প্ৰভাৱিত কৰা কিছুমান নতুন চামৰ কেইজনমান মানুহৰ কথা ক'বলৈ ওলাইছোঁ। মই কোৱা নাই বাৰু, আজি আমাৰ এখন বাতৰি কাকতত এওঁলোকৰ বিষয়ে লেখা এটা প্ৰকাশ পাইছে, আহকচোন চাওঁ। এইখন আজিৰ সংখ্যাৰ আছাম ট্ৰিবিউন। আপোনালোকে এনেকৈ নাভাবিব যে এই আছাম ট্ৰিবিউনখন দেখাই মই নিজকে জহুৱা বুলি। নিশ্চয় নহয়, মই ইংৰাজী একেবাৰে নাজানো, একেবাৰে কেঁচা, অকণমানকৈ শিকি আছোঁ অলপ অলপকৈ। এইবিলাক আপোনালোক সকলোৱে চাগে পঢ়িছে, যিসকলে পঢ়ে এইখন, এইবিলাক বাতৰিৰ শিৰোনাম এইবিলাক। আৰু এইফালে দিয়া আছে আমাৰ বিশ্বত, আমাৰ দেশত কিমান কৰোণা আক্ৰান্ত ৰোগী হৈছে। কিন্তু বিশেষ এটি কথাৰ বাবেহে আজিৰ এই আছাম ট্ৰিবিউনখন আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আজি যিহেতু দেওবাৰ, আজিৰ দেওবৰীয়া আছাম ট্ৰিবিউনখনৰ লগত একোটা বিশেষ পৃষ্ঠা সংযোগ কৰা হয়, এইটো ছানডে ৰিডিং। এই ছানডে ৰিডিঙতেই অংকিতা কাকতি, এইটো দেখিছে, অংকিতা কাকতিয়ে এটা সুন্দৰ লেখা এটা লিখিছে। এই শিৰোনাম দিছে দ্য নিউ এজ ইনফ্লুৱেঞ্চাৰ্ছ, অৰ্থাৎ আমাৰ বৰ্তমান সময়ক প্ৰভাৱিত কৰা কিছু ব্যক্তিসত্তাৰ বিষয়ে লিখিছে। আজি তেখেতে লিখিছে অসমীয়া 5গৰাকী ইউটিউবাৰৰ বিষয়ে, যিয়ে নেকি আমাৰ দৈনন্দিন জীৱনত কিছু হ'লেও প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এনেকুৱা আজি অসমত আৰু বহুতো ইউটিউবাৰ আছে। আজি তেওঁৰ এই যিহেতু বাতৰি পৃষ্ঠাৰ লেখাৰ কিছু পৰিসীমা থাকে, গতিকে তেওঁ 5জনৰ বিষয়ে লিখিছে। আৰু তেখেতে লিখিছে যে ই মাৰ্কেটৰ গৱেষণা মতে ভাৰত এই ইউটিউবৰ ক্ষেত্ৰখনত দ্বিতীয় বোলে, অৰ্থাৎ পৃথিৱীৰ আমাৰ যিমানবিলাক ভিডিঅ' ই মাৰ্কেটৰ ভিতৰত ইউটিউবৰ ভিডিঅ'বিলাক আমাৰ ভাৰতে 2 নম্বৰত আছে চোৱাৰ ভিতৰত। আৰু তেওঁ লিখিছে অসমীয়া ইউটিউব 5জনৰ বিষয়ে, যিয়ে নেকি আমাক দৈনন্দিন জীৱনত কিছু হ'লেও প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰথমতে তেওঁ DY 365 2008তে সংবাদকৰ্মী হিচাপে জইন কৰা মীনাক্ষী গগৈৰ বিষয়ে। তাৰপিছত লিখিছে, এয়া আপোনালোকে দেখিছে, ভূষণ পাঠকৰ বিষয়ে, যিও নেকি এগৰাকী সাংবাদিক। তাৰপিছত তেওঁ লিখিছে ধনশ্ৰী বৈশ্যৰ বিষয়ে। ধনশ্ৰী বৈশ্যও এগৰাকী সংবাদকৰ্মী, সংবাদ সেৱাৰ লগত জড়িত। তাৰপিছত ডিম্পু বৰুৱা, আপোনালোকৰ চিনাকি পৰিচিত নাম ডিম্পু বৰুৱা। তেওঁ আগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত কাম কৰিছিল। তাৰে পিছত শেষত লিখিছে ৰাব্বানী স্বয়ম। ৰাব্বানী স্বয়মৰো 2টা তেওঁৰ নিজা চেনেল আছে। গতিকে আপোনালোকে এটা কথা মন কৰক যে ইউটিউবৰ জৰিয়তেও আমি আমাৰ অসমীয়া জনসাধাৰণক কিছু আমোদ প্ৰমোদ বা তথ্যমূলক বা যেনেকুৱা নহওক আমোদ প্ৰমোদৰ যোগান ধৰিও নিজেও অৰ্থ উপাৰ্জন কৰিব পাৰোঁ। আছাম ট্ৰিবিউনত এই 5গৰাকী ইউটিউবাৰৰ বিষয়ে লিখাৰ উপৰিও আৰু অসমত আৰু এনেকেইজন বহুতো ইউটিউবাৰ আছে, যিয়ে নেকি অসমৰ মানুহৰ মাজত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত ভইচ আছাম, নীলোৎপল চলিহা ইত্যাদি আৰু বহুতো আছে। সেই সময়ৰ নাম বাৰু মই এই সময়ত ল'ব বিচৰা নাই। তাৰপিছত আপোনালোকে নিশ্চয় জানে যে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, তেতিয়াহ'লে তেল চোৰাৰ ভিডিঅ' নাচালে চাগে আপোনালোকে ভাত চাই একো খুৱাব পৰা নাই। ঠিক তেনেদৰে ডিম্পু বৰুৱাৰ আপোনাৰ মানে আমাৰ কথিত নলবাৰীৰ যিটো ভাষাত কথা কয়, সেইকাৰণে তেওঁৰ
মানে তেওঁৰ এই ভাষাটোৰ প্ৰেমত পৰিয়ে বহুতে তেওঁৰ ভিডিঅ'সমূহ চায়। ঠিক তেনেদৰে ভূষণ পাঠকৰ আকৌ তেওঁৰ সাংস্কৃতিক জগতৰ লগত জড়িত কৰ্মীসকলৰ ইণ্টাৰভিউ বা তেনেকুৱা প্ৰেংক কল জাতীয় ভিডিঅ' বনায়, গতিকে সেইখিনি চায়। এক কথাত ক'বলৈ গ'লে এই অসমীয়া ইউটিউবাৰসকলে আমাৰ দৈনন্দিন জীৱনত কোনোবা এটা দিশেৰে হ'লেও আমাক প্ৰভাৱিত কৰিছে। গতিকে তেওঁলোকো নিশ্চয় আমাৰ কাৰোবাৰ বাবে হ'লেও অনুপ্ৰেৰণাৰ যোগ্য হ'ব পাৰে। সেই গতিকেই আজিৰ এই ভিডিঅ'টো বনাইছোঁ। এতিয়া কথাটো হ'ল, এতিয়া আমাৰ হাতত স্মাৰ্টফোন আৰু ইণ্টাৰনেট পেক সকলোৰে থাকে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি ইউটিউব চেনেল এটা খুলিয়েই হকে বিহকে ভিডিঅ' এটা দিম। আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি যিকেইগৰাকী ইউটিউবাৰৰ বিষয়ে আছাম ট্ৰিবিউনত লেখাটো প্ৰকাশ পাইছে, আপোনালোকে যদি চায় তেওঁলোকৰ নিজস্ব একোখন ক্ষেত্ৰ আছে, একোটা নিজস্ব ব্যক্তিত্ব আছে। ইয়াৰে বেছি প্ৰায়ভাগ কেইজনেই সাংবাদিক, আৰু ডিম্পু বৰুৱাও ইয়াৰ আগতে এখন স্কুলত শিক্ষকতা কৰিছিল ব্যক্তিগত খণ্ডত। গতিকে তেওঁলোকে নিজা ক্ষেত্ৰখনক তেওঁলোকে কি কৰিব গৈছে গম পাইছে। গতিকে মই অসমৰ যিসকলে নিজে ইউটিউব চেনেল খুলিম বুলি ভাবিছে বা খুলিব খুজি আছে, তেওঁলোকলৈ অনুৰোধ, সকলোৱে খোলক, তাত আপত্তি নাই, মোৰ আপত্তি নাই, কাৰণ ময়ো নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ আৰু খুব সম্ভৱতঃ মোৰ ছাবস্ক্ৰাইবাৰ হৈছে 450টা। মোৰ উদ্দেশ্য এটাই যে মই ব্যতিক্ৰমী অৰ্থাৎ আমাৰ সমাজক অৰ্থাৎ 10জনৰ অনুপ্ৰেৰণা হ'ব পৰা ব্যক্তি সংগঠন বা তেনেকুৱা কিছু ব্যক্তিত্বক লৈয়ে মই আমাৰ এই চেনেলটো আগবঢ়াই নিম বুলি ভাবিছোঁ, যদিও লকডাউনৰ কাৰণে এইখিনি সম্পূৰ্ণ হৈ উঠা নাই। গতিকে আপোনালোকে তেওঁলোকৰ যদি ক্ষেত্ৰখনৰ পৰা এটা কথা বুজিব পাৰি যে তেওঁলোকে নিজৰ এটা ব্যক্তিত্বলৈ নিজৰ এখন ক্ষেত্ৰৰ পৰা আহি বস্তুখিনি অধ্যয়ন কৰি চালি জাৰি চাইহে ইউটিউবত সোমাইছে। যিসকলে নতুনকৈ ইউটিউবত, আপোনালোকৰ বিনম্ৰ অনুৰোধ মোৰ, আপোনালোকেও ইউটিউব চেনেলটো খোলাৰ আগতে আপোনালোকে কি কৰিব, আপোনালোকে কোনখিনি ভিডিঅ' দিব, 1 নম্বৰ। আৰু ইউটিউবৰ আপোনালোকে যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, কি ভিডিঅ' দিব পাৰি, কি নোৱাৰি, কোনখিনি বস্তু ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰিব পাৰি, কোনখিনি নোৱাৰি, সেইখিনি কথা খুব সুন্দৰভাৱে পঢ়ি চাইহে আগবাঢ়িব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যে আমি যে ইউটিউব ভিডিঅ'বিলাক বনাম, নিশ্চয় হয় অৱসৰ বিনোদনৰ কাৰণে, বা কিছু তথ্য পাব লাগিব ৰাইজে, বা কিছু বিনোদন পাব লাগিব, কিছু আমোদ পাব লাগিব, সকলোৰে নিজা অভিৰুচি আছে। এতিয়া কথাটো হ'ল, আপোনাৰ যি অভিৰুচি আছে, আপুনি যি ক্ষেত্ৰখনত কাম কৰি ভাল পায়, সেই বিষয়ে তাৰ ওপৰত ভিডিঅ' বনাই খুব সুন্দৰভাৱে পৰিৱেশন কৰক। আপোনালোকৰ ভিডিঅ' বা ইউটিউব চেনেলটো চলিব। আৰু মনত ৰাখিব, ইউটিউব চেনেল এটি খোলাৰ লগে মোক ছাবস্ক্ৰাইবাৰ লাগে বা মোক অমুক লাগে, মোক ভিউ হোৱা নাই, সেইটো কথা নহয়। লাহে লাহে আপুনি সপ্তাহত 2-3টাকৈ ভিডিঅ' দিয়ক, লাহে লাহে। আৰু আপোনাৰ তেনেকৈ মোৰ কথাখিনি উপস্থাপন কৰোঁতে ভাল নহয়, বা প্ৰথম ভিডিঅ' 2টামান কথাই ক'ব নাজানিছিলোঁ, বা এতিয়াও জনা নাই, মই জনা বুলিও কোৱা নাই, কিন্তু লাহে লাহে আপোনাৰ প্ৰগ্ৰেছ হ'ব। আৰু মনত ৰাখিব, সফলতা এদিনত নাহে, যিকোনো নহয়, যিকোনো ক্ষেত্ৰতে আপোনালোকৰ সফলতা এদিনত নাহে, আৰু সফলতাৰ কোনো চমু বাট নাই। নিশ্চয় ইউটিউবাৰসকলে আজি যিটো আলোচনা কৰিলে, নিশ্চয় তেওঁলোকে সাহিত্য একাডেমী বা পদ্মশ্ৰী বঁটা পোৱা নাই, কিন্তু তথাপিও তেওঁলোকে এজন শিক্ষিত ব্যক্তি হৈ, সংবাদ কৰ্মী হৈ বা শিক্ষকতা কৰি নিজৰ ইউটিউব চেনেলৰ জৰিয়তে আমাৰ ৰাইজক বিনোদন দিয়াৰ লগতে কিছু হ'লেও অৰ্থ উপাৰ্জনৰ পথ মুকলি কৰিছে। গতিকে বিশেষ নকওঁ, সকলোৱে ঘৰত থাকক, সুৰক্ষিত থাকক, নিজৰ লগতে দেশখনক সুৰক্ষিত ৰাখক। ধন্যবাদ। জয় আই অসম।